বলক আমি ভিডিঅ'টো নমস্কাৰ ৱেলকাম টু মাই ইউটিউব চেনেল। এয়া দৌলগোবিন্দ মন্দিৰত আহিছোঁ, মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। দৌলগোবিন্দ মন্দিৰত সোমোৱাৰ আগতে গণেশ বাবাৰ মূৰ্তি চাই লওক, ইয়াত প্ৰণাম কৰি হোটেলত সোমাব। এয়া মহাপ্ৰভু শ্ৰী শ্ৰী দৌলগোবিন্দ মন্দিৰ। বলক আমি ভিতৰলৈকে যাওঁ, ভিডিঅ'টো চাই থাকিব শেষলৈকে। এইটো দৌলগোবিন্দ মন্দিৰৰ ৰভাঘৰ। মন্দিৰত আহিছোঁ যিহেতু এটা কাম নিশ্চয় কৰিবই লাগিব। এটা জেগাতে খুলিলোঁ। প্ৰভুৰ আশীষ ল'বলৈ যোৱা দুৱাৰখন বৰ্তমান বন্ধ আছে। এইটো পুখৰ, ইয়াত ভোগ দিয়া হয়। লৈছোঁ ইয়াত চাকি বন্তি লগোৱা হয়। কৃষ্ণ ইয়াত চাকি লগোৱা হয়, ইয়াত চাকি বন্তি লগোৱা আছে। মন্দিৰত ভক্তগণসকলক চাই লওক।